তুমি নহ'লে এই চহৰত নুফুলে বগেনভেলিয়া। হ'ব মোৰ সুৰ তাল লয়ৰ কথা পাছত ডিছকাছ কৰিব। এয়া আকৌ কি বিসংগতি, তুমি নোহোৱাকৈ মোৰ চহৰত বগেনভেলিয়া ফুলিল যে। এয়াতো গাঁওহে, চহৰ নহয়, সেইকাৰণে চাগে ফুলিছে, হয়নে? বাৰু বগেনভেলিয়াৰ কথা বাদ দিলোঁ। এই ধুনীয়া সেউজীয়া ৰাস্তাটোৰে আমিনো ক'লৈ গৈ আছোঁ তাক চাওঁ ব'লক। হেল্ল', মই নিমিষা। আৰু সেইদিনা মই মোৰ লগৰ কেইজনীৰ লগত বগেনভেলিয়া বিচাৰি ক'লৈনো গৈছিলোঁ তাক চাওঁ ব'লক। এয়া দেখিছে নহয়, বগেনভেলিয়া বিচাৰি আমি কিমান ধুনীয়া ঠাই এডোখৰত সোমালোহি। এখন কৃষি ফাৰ্ম। খুব চাফা, খুব নিয়াৰিকৈ তেওঁলোকে এইখিনি ৰাখিছে। 30 টকা টিকেট দিয়াকো সোমাইছোঁ বগেনভেলিয়াৰ ৰীল বনাবলৈ। আৰু গৈ পাই আমাৰ উৎপাতটো আৰম্ভ হ'লেই আৰু। সেয়া দেখিছে।